যোৱাকালি আমাৰ একজন বড়ো ছোৱালী সুস্মিতা বসুমতাৰী যিটো গুৱাহাটীত যিটো মৃত্যু হোৱা হৈছে সেইটো আমি বড়োলেণ্ড ছাত্ৰ সন্থা আমি খুব দুখ আমি পাইছোঁ আৰু এইটো আমি যে হত্যা হৈছে ইয়াৰ এগেইনষ্টত আমি গভৰ্ণমেণ্ট অফ আছাম এইটো স্পেচিয়েল ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে আমি অনুৰোধ জনাম আৰু আমাৰ বিভিন্ন জায়গাত অসমত আমাৰ যিটো মানে ইউনিভাৰ্চিটিৰ পৰা মেডিকেলৰ পৰা নাৰ্ছিঙৰ পৰা আৰু কলেজৰ পৰা ছোৱালী স্পেচিয়েলি ট্ৰাইবেল ছোৱালীবিলাক এনেকুৱা বহুত মানে ছাডেন ডেথ মানে সেইটো হৈ আগৰ পৰা হৈ আছে ইয়াত আমাৰ যিটো গভৰ্ণমেণ্ট অফ আছাম এইটো স্পেচিয়েল মানে আমাৰ ট্ৰাইবেল ছোৱালীবিলাকৰ কাৰণে এটা স্পেচিয়েল প্ৰটেকশ্যনৰ কাৰণে সেইটো চিন্তা কৰিব লাগে মানে আগৰ পৰা বাৰে বাৰে আমাৰ ট্ৰাইবেল ছোৱালীবিলাক খালি বড়ো ছোৱালী নহয় এনেকুৱা বহুত মানে হোষ্টেলত মানে ছাডেনলি মানে ছুইচাইড কৰা ছাডেনলি মানে ডেথ এইবিলাক হৈ আছে এইটো মানে আমাৰ কাৰণে এইটো ভাল চিমটম নহয় আৰু আমাৰ গাৰ্জেনবিলাকো আমি অনুৰোধ জনাম যিহেতু নিজৰ ছোৱালী মানে ক'ত কলেজত পঢ়িছে কোন জেগাত থাকিছে সেইবিলাক ভালকৈ মানে তদন্ত ৰাখিব লাগে কানেকশ্যনো ৰাখিব লাগে আৰু ভাল মানে নিজৰ মানে চিলড্ৰেনত মানে ছাজেশ্যনছ আৰু কেয়াৰিং এই প্ৰচেছটো থাকিব লাগে আমি Bodo National Students Union totally we condemn this incident and we appeal to the government of Assam to make a proper investigation and the justice must be done তাক আমাৰ যিজন ছোৱালী সুস্মিতা বসুমতাৰীৰ কাৰণে আমাক জাষ্টিছ লাগে এই কাৰণে আমি স্পেচিয়েলি আমাৰ অসম গভৰ্ণমেণ্টত আমি অনুৰোধ জনাম থেংক ইউ